আবেগ হ'ল এগছিৰ বন্তিৰ দৰে যি সদায় জ্বলি নাথাকে। বিবেক হ'ল সূৰ্যৰ দৰে যি কোনোদিন হেৰাই নাযায়। ক্ষমা হাজাৰবাৰ কৰিবা, কিন্তু বিশ্বাস এবাৰেই কৰিবা, কিয়নো সময়ৰ সোঁতত মানুহৰ ব্যৱহাৰ সলনি হ'লেও চৰিত্ৰ কেতিয়াও সলনি নহয়। তুমি কাৰোবাৰ সৌন্দৰ্য দেখি প্ৰেমত পৰিব পাৰা, পিছে মনত ৰাখিবা, শেষত তুমি তেওঁৰ ব্যক্তিত্বৰ সৈতে জীয়াই থাকিব লাগিব, সৌন্দৰ্যৰ সৈতে নহয়। মানুহে মোক তেতিয়া নিবিচাৰে যেতিয়া মই অকলশৰীয়া অনুভৱ কৰোঁ, কিন্তু মোক তেতিয়াহে বিচাৰে যেতিয়া তেওঁলোক অকলশৰীয়া হয়। দুখীয়া বুলি কাকো অৱহেলা নকৰিবা, মনত ৰাখিবা, দুখীয়া সদায় দুখীয়া হৈ নাথাকে। এইখন পৃথিৱীত কোন কেতিয়া ধনী দুখীয়াও হয়, দুখীয়াও ধনী হয়, কোনো ঠিক নাই। প্ৰতিশ্ৰুতি দিয়াৰ আগত ত্যাগ কৰিবলৈ শিকি ল'বা বন্ধু। আৱেগত দিয়া প্ৰতিশ্ৰুতি সময়ত ৰাখিবলৈ সাহস লাগিব, নহ'লে নিজেই মানসিক কষ্টত ভুগিব লাগিব। কাৰোবাৰ কাৰণে নিজক নষ্ট কৰাৰ আগত এবাৰ হ'লেও 9 মাহ গৰ্ভত থৈ জন্ম দিয়া তোমাৰ আইৰ মুখখনলৈ এবাৰ মনত পেলাবা। আয়ে সদায় আমাক জীয়াই থাকিবলৈ শিকায়, জীৱন শেষ কৰিবলৈ নহয়।